UPPL जिंदाबाद 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 बॉर्डर प्राइमरी जिंदाबाद 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 बॉर्डर प्राइमरी जिंदाबाद 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 UPPL जिंदाबाद 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 UPPL जिंदाबाद 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 আমি আপোনালোকক ধন্যবাদ জনাইছো। আজি আমাৰ বহু সংখ্যক মানুহ একেলগে জয়েন কৰিছে। এইটো বৰঝাৰ অঞ্চলৰ বাবে এটা বিৰাট এটা সাফল্য বুলি ক'ব লাগিব। আমি ইয়াত UPPLৰ যিটো সাংগঠনিক শক্তি আজি যথেষ্টখিনি বৃদ্ধি পাইছে। কিমান কি আশা কৰিছে এবাৰ নতুনকৈ 5 মাহ চাৰবাং সমষ্টিত সোমাইছে, গতিকে আপোনালোকৰ যে বৰঝাৰ প্ৰাইমাৰী আছে কিমান সংখ্যক ভোট UPPLত যাব বুলি ভাবিছে এবাৰ? বৰঝাৰ প্ৰাইমাৰীৰ অন্তৰ্গত গোটেইখিনি ভোটাৰে অতি উৎফুল্লিতভাৱে ৰখি আছে। তেখেতে প্ৰথমবাৰৰ বাবে BTC ইলেকশ্যনত ভোট দিব আৰু তেখেতে ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ আগ্ৰহী। নীতি আদৰ্শ প্ৰমোদ বড়োৰ যিখিনি তেওঁলোক 5 বছৰে কৰি যোৱা কাম আৰু স্পেচিয়েলি মুছলিম মানুহখিনিৰ বাবে BTC যিখিনি কাম হৈছে, হজৰ পৰা আৰম্ভ কৰি ভিজন ডকুমেণ্টৰ পৰা আৰম্ভ কৰি মিউজিয়ামৰ পৰা মানে এটাৰ পৰা এটা আমি মানে কৈ শেষ কৰিব নোৱাৰা কাম হৈছে। সেইকাৰণে আজি আমাৰ মুছলিম কমিউনিটি হওক, বেংগলী কমিউনিটি হওক, বৰঝাৰত যিখিনি মানুহ আজি জইন কৰিছে, আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বৰ কামখিনি দেখি পেলাই তেওঁ কামৰ প্ৰতি আকৃষ্ট হৈ পেলাই আজি তেওঁলোক ওলাই আহিছে যে UPPLৰ হৈ পেলাই এইবাৰ আমি কাম কৰিম আৰু UPPLক এবাৰ 5 নং চাৰপাং সমষ্টিৰ পৰা জিকাই লৈ যাম বুলি তেওঁলোকে ওলাই আহিছে। নতুনকৈ সোমাইছে এই দুখন সমষ্টিত কেনেধৰণে আশা কৰিছে এই প্ৰাইমাৰীৰ পৰা? চাওক, এতিয়া আমাৰ এই প্ৰাইমাৰীটোত আমি যি দেখিছোঁ, আগত দলগাঁও সমষ্টিত আছিলে। দলগাঁও সমষ্টিত যিটো ট্ৰেণ্ড আছিলে AUDF বা কংগ্ৰেছ বা BJP অলপ আছিলে, কিন্তু যেতিয়াৰ পৰা আমাৰ ফালে সোমাইছে আমাৰ লগত বহুত মানুহ আহি পেলাই আমাৰ প্ৰাইমাৰী গঠন হৈছে, বুথবিলাক গঠন হৈছে। আমাৰ ইয়াতে 10টা বুথ আছে আৰু প্ৰাইমাৰীটো মানে সৰহ সংখ্যক মানুহ আছে। আৰু আমাৰ এই যেতিয়াৰ পৰা আমাৰ লগত BTCত সোমাইছে তাৰ পৰা আমি যদি চাওঁ, আমি 1500ৰো অধিক মানুহ আমাৰ দলত যোগদান কৰিছে। গতিকে আমি ইয়াতে দিনক দিনে শক্তিশালী হৈ আছো আৰু ইয়াতে আমি মেক্সিমাম ভোট 50%তকৈ ওপৰত ভোট আমি এবাৰ UPPLে বৰঝাৰ প্ৰাইমাৰীৰ পৰা পাম বুলি আশা কৰিছোঁ। আজি মোৰ দেন 300 জইন হৈছে। আমাৰ যোৱাবাৰৰ আপুনি কেইদিনমান আগতে যদি চাই, আপুনি সেইদিনা 200ৰ ওপৰত জইন হৈছিলে, তাৰ আগত 700 হৈছে, তাৰ আগতে এনেকুৱা জইন হৈছে আৰু 500-700 মানুহ ৰৈ আছে জইন কৰিবৰ কাৰণে। আমি আমাৰ চেণ্ট্ৰেল কমিটিৰ কোনোবা এজন ছিনিয়ৰ লিডাৰক এক্সপেক্ট কৰি আছোঁ, তেওঁ ডেট দিলে আমি সেইটো জইনিঙো ল'ম। গতিকে মানে একেৰাহে বহুত মানুহ আমি কণ্টিনিউৱাছলি আমাৰ লগত টাচত আছে। আমিহে কেতিয়া ডেট দিব পৰা নাই কাৰণে কিছুমান জইনিং ডিলে হৈ আছে। কিন্তু আমাৰ বৰঝাৰ যিটো প্ৰাইমাৰী গঠন হৈছে, আমাৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, আমাৰ যিটো টীম আছে, এই টীমে দিন ৰাত কষ্ট কৰি পেলাই আজি ইয়াৰ যিটো বৰঝাৰৰ পৰিস্থিতিটো UPPLৰ কাৰণে বহুত ধুনীয়া কৰি দিছে। অভাৰঅল 5 নং চাৰপাং আমি যদি চাব যাওঁ, এইবাৰ আমি 5 নং চাৰপাং UPPLে জিকি যোৱাৰ পৰিৱেশ এটা হৈছে আৰু আমাৰ বেছি নহয়, যদি আজিৰ ডেটত যদি ইলেকশ্যন হয় আমি 2-3 হাজাৰ ভোটত জিকি যাম।